ৰাৱণে জাম্বৱন্তক ক'লে যাওক পূজাৰ আয়োজন কৰক, অহাকালি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে পূজা কৰা হ'ব। একাৱন্ন ইঞ্চিৰ ৰামলালাৰ মূৰ্তি আৰু গেৰুৱা ৰেলগাড়ী অযোধ্যা ধাম ৰেল ষ্টেচন সোমাইছেগৈ। আগতে ইয়াৰ অযোধ্যা জংচন নাম আছিলে, এতিয়া নতুনকৈ অযোধ্যা ধাম হৈছে। যোগী আদিত্যনাথে যিদিনাখন প্ৰশ্ন কৰিছিলে এই ষ্টেচনটোৰ নাম অযোধ্যা জংচন কিয়, অযোধ্যা ধাম কিয় নহয়, তেতিয়াই অনুমান কৰা গৈছিলে যে এই জংচনটোৰ নাম অযোধ্যা ধাম হ'ব। 51 ইঞ্চিৰ ৰামৰ মূৰ্তি বাছনি কৰা হ'ব গৈ আছে। কিয় বাছনি কৰা হ'ব কৈ আছো। শালগ্ৰাম শিলেৰে নিৰ্মাণ হোৱা এই আটাইকেইটা মূৰ্তিয়ে বহু বছৰ বছৰ ধৰি ধুনীয়া হৈ থাকিব। একে ধৰণৰে 3টা ৰামৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। সেই 3টাৰ ভিতৰৰ পৰা এটা ৰামৰ মূৰ্তি বাছনি কৰা হ'ব। আৰু বাছনি কোনে কৰিব? 15 জন মানুহৰ এখন কমিটি আছে। বেছি কেইজনে যিটো মূৰ্তিক বাছনি কৰিব যে বাল ৰূপত ফুটি উঠিছে সেই মূৰ্তিটোকেই বাছনি কৰা হ'ব। প্ৰধানমন্ত্ৰী মহোদয়ে ৰামলালাৰ চকুত লগাব কাজল। শিশু ৰামলালাৰ বিগ্ৰহত চকুত কাজল লগোৱা, সাজোন কাচোন কৰি দিয়া, এই কামটো যদি মাতৃশক্তিয়ে কৰিলে হয়, পুনৰবাৰ অনুৰোধ যে প্ৰধান সেৱিকা ভাল লাগিব। যেতিয়া ভগৱান ৰামচন্দ্ৰই লংকা বিজয়ৰ বাবে ৰামেশ্বৰমত শিৱৰ মূৰ্তি স্থাপন কৰি পূজা পাতল কৰিছিলে, তেওঁৰ লগত মাতা জানকীও আছিলে। জানেনে আপোনালোকে? সেই পূজাৰ বাবে পুৰোহিত ৰাৱণকে মাতিছিলে, কিয়নো তেওঁ মহাপণ্ডিত আছিলে, শিৱৰ ভক্ত আছিলে, বৈষ্ণৱো আছিলে। তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গৈ আছো, তেওঁকে হৰুৱাবৰ কাৰণে পূজা কৰিম, গতিকে তেওঁ জানো আহিব? তেওঁ নিশ্চয় আহিব, কিয়নো তেওঁ মহাপণ্ডিত আৰু পূজাৰ কাৰণে না নকৰে। প্ৰভু ৰামচন্দ্ৰৰ নিমন্ত্ৰণ লৈ জাম্বৱন্ত ৰাৱণৰ ওচৰলৈ গল। তেতিয়া জাম্বৱন্তক ৰাৱণে সুধিলে, আপোনাৰ প্ৰভু ৰাজকুমাৰ হয়, কিন্তু এতিয়া বনবাসত আছে, তেওঁ মোক কেনেকৈ দক্ষিণা কৰিব? তেতিয়া জাম্বৱন্ত মনে মনে থাকিল। আকৌ সুধিলে যে এই জংঘলৰ মাজত পূজাৰ সামগ্ৰী তেওঁ ক'ৰ পৰা পাব? জাম্বৱন্ত আকৌ মনে মনে থাকিল। তেতিয়া জাম্বৱন্তৰ নীৰৱতা দেখি ৰাৱণে ক'লে, ঠিকে আছে, কোনো চিন্তা নাই, যদি দুখীয়া মানুহে পূজা পাতল কৰিব বিচাৰে তেতিয়াহ'লে পুৰোহিতজনেই সেই তাৰ ব্যৱস্থাখিনি কৰে আৰু দক্ষিণাও নলয়, ময়ো ঠিক তেনেদৰে পূজাখিনি কৰিম। কিন্তু জাম্বৱন্ত মহাশয়, আপোনাৰতো প্ৰভু বিয়া বাৰু হোৱা মানুহ, আৰু এই শিৱৰ পূজাত তেওঁৰ লগত পত্নী থকাটো আৱশ্যক, নহলে সেই পূজা আধৰুৱা হ'ব। জাম্বৱন্ত মহোদয় পুনৰ নীৰৱ হৈ থাকে, কিয়নো তেওঁ জানে যে তেওঁ বিয়া বাৰু হৈছে, কিন্তু পত্নীটো আপোনাৰ ওচৰতে আছে, কেনেকৈ ক'ৰ পৰা লৈ আহিব? ৰাৱণে জাম্বৱন্তক ক'লে যাওক পূজাৰ আয়োজন কৰক, অহাকালি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে পূজা কৰা হ'ব। আৰু সেই মুহূৰ্ততেই ৰাৱণে মেঘনাথক পঠাই দিয়ে জানকীৰ ওচৰলৈকে যে সাজু হবলৈ ক'ব লাগে। নিজেও যায়, সীতামাতাক কয় যে আপোনাৰ স্বামীয়ে শিৱ পূজাৰ বাবে আয়োজন কৰিছে, গতিকে অহাকালি ৰাতিপুৱা মেঘনাথে ৰথ লৈ আহিব, তাত ধুনীয়াকৈ নতুন কাপোৰ পিন্ধি ৰথত উঠিব, আমি পূজালৈ যাম। পূজাৰ পৰা কিন্তু আপুনি চিধাই আহি আকৌ ৰথত বহিব, ইফাল সিফাল নকৰিব। সেইমতেই পিছদিনাখন ভগৱান শ্ৰীৰামচন্দ্ৰৰ পূজা সমাপন হয় আৰু সীতাও সেই হিচাপে ৰাৱণৰ লগত যায়, আকৌ ৰাৱণৰ লগত ঘূৰি আহে। পূজা শেষ হোৱাৰ পিছতে ৰামচন্দ্ৰই কয়, হে আচাৰ্য, হে দেও, আপোনাৰ দক্ষিণা কওক, কি দিম? তেতিয়া ৰাৱণে কয়, আপুনি দক্ষিণা দিব পাৰিবনে? হয়, নিশ্চয় দিম, কিন্তু ক'ৰ পৰা দিব? ৰামচন্দ্ৰই কলে যে দিম বুলি কৈছো যেতিয়া দিমেই, আমি ৰঘুবংশী, ৰঘুকুলৰ সেয়া ৰীতি চলি আহিছে যে প্ৰাণ গলেও বচন ৰাখিব, গতিকে আপুনিও কওক কি দক্ষিণা দিম? ৰাৱণে কলে, ভাবি লোৱা, দিব পাৰিবানে নোৱাৰা? তেতিয়া ৰামচন্দ্ৰই আকৌ কলে, ঠিক আছে, মই দিম বুলি কৈছো যেতিয়া দিমেই, আপুনিতো বিচাৰক কি দক্ষিণা দিম? তেতিয়া ৰাৱণে কলে, যাৰ বাবে মই এই বিগ্ৰহ স্থাপন কৰাৰ পূজা কৰিছো, যেতিয়া মোৰ মৃত্যু শয্যাত মই ছটফটাই থাকিম, তেতিয়া যাতে ৰাম লক্ষ্মণ আপোনালোক দুয়োকো মই মোৰ সন্মুখত দেখিবলৈ পাওঁ। সেইমতে যেতিয়া ৰাৱণ অন্তিম মৃত্যু শয্যাত আছিলে, তেতিয়া ৰামচন্দ্ৰই তেওঁৰ সন্মুখত থিয় হৈ আছিলে। গতিকে এনেদৰে ৰাৱণে নিজৰ মৃত্যু সাৰ্থক কৰিছিলে। ৰামলালাৰ বাল বিগ্ৰহৰ সাজোন কাচোনত যশোদাবেন মহাশয়াও যদি থাকিলে হয় ভাল হল হয়।
ভাৰত নেপাল মৈত্ৰী সেৱা ট্ৰেইনেৰে ভক্তসমূহ অযোধ্যালৈ যাত্ৰা কৰিব। তাৰ মাজত সীতামহী আৰু জনকপুৰ ধাম পৰিব। 51 প্ৰকাৰৰ মিঠাই দিব। ছত্তীশগড়ৰ পৰা আহিব সেই মিঠাই, য'ত ননিহাল বুলি কোৱা হয়। সোণৰূপৰ বাচন বৰ্তনো দিব আৰু অষ্টধাতুৰ ঘণ্টা, যিটো 21 কেজিৰ হয়, লগোৱা হ'ব। জনকপুৰৰ পৰা যি ভগৱান ৰামৰ সসুৰাল বুলি কোৱা হয়, ফল আৰু মেৱা আহিব। প্ৰধানমন্ত্ৰী মহোদয়ে পৰ্দা আঁতৰাব আৰু আইনা দেখুৱাব। 8 কিলোমিটাৰৰ ৰোড শ্ব' হৈ গ'ল 30 ডিচেম্বৰত। 2 লাখতকৈও অধিক গেৰুৱা ধ্বজা লগোৱা হৈছিলে গোটেই অযোধ্যাত। এক মনোমোহা দৃশ্য। মাতা জানকী ভগৱান ৰামচন্দ্ৰৰ মূৰ্তিৰ লগত নাথাকিব, কিয়নো মৰ্যাদা পুৰুষোত্তম ৰামৰ সেই মূৰ্তিটো হৈছে বাল ৰূপৰ, শিশু ৰূপৰ মূৰ্তিৰ বাবে তাত মাতা জানকী নাথাকিব। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আজি আহি এই মুহূৰ্তত উপস্থিত হৈছো আৰু বেছি দিন নাই। 15 জন সদস্যই বহুমত দি যিটো মূৰ্তি স্থাপন কৰিব, সেয়াই আমাৰ পূজনীয় হ'ব। অযোধ্যা সংবাদৰ এয়া 2য় খণ্ড। আগলৈও চাই থাকিব। নমস্কাৰ।